নমস্কাৰ আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম এফেয়াৰ্ছলৈ। আজি আমি আলোচনা কৰিম চিংকুলা টানেল। চিংকুলা টানেল এইটো টানেলটোৰ আগতে আমাৰ জানিব লাগিব চিংকুলা হ'ল এটা পাছ মানে কি হ'ল, যেতিয়া আমাৰ এটা পৰ্বত থাকে বা পাহাৰ থাকে, বহুতবিলাক পৰ্বতমালা থাকে, আমাৰ হিমালয় ৰেঞ্জৰ কথা ভাবক। এতিয়া এইটো এটা ভেলীৰ পৰা সেইপাৰে থকা ভেলীলৈ যাব পৰা গোটেইবোৰত আমাৰ যাৱাৰ ৰাস্তা নাই। এনেকুৱা যদি ইয়াতে এটা ৰাস্তা আছে, এইটোক আমাৰ পাছ বুলি কোৱা হয়। এনেকুৱা এটা পাছ হ'ল চিংকুলা। ক'ত অৱস্থিত? আমাৰ লাডাখ এণ্ড লেহ এণ্ড লাডাখত অৱস্থিত এইটো চিংকুলা। আৰু এই চিংকুলাটোৰ এতিয়া টানেল বনাব। টানেল বনালে কি হ'ব, ভিতৰত আমাৰ ৰাস্তা বনাব। আপুনি লোকেশ্যনটো ইয়াতে চাই লওক, এইটো লোকেশ্যন, এইটো মুঠ আমাৰ টানেলটো থাকিব। তাৰপিছত কোনে বনাব? BRO, বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনছ। এইটো কি কৰিব, 2025 ভিতৰত এইটো কমপ্লিট কৰিব, চিংকুলা টানেলটো সম্পূৰ্ণ কৰিব। চিংকুলা টানেলটো যদি আমাৰ চোৱা যায় সম্পূৰ্ণ দৈৰ্ঘ্য হ'ব 4.25 কিলোমিটাৰ। এতিয়া নেক্সট চাবক ইয়াতে, এইটো যেতিয়া আমাৰ সজাই, এইটো আমাৰ টানেলটো হ'ব, যেতিয়া সজোৱা সম্পূৰ্ণ হ'ব তেতিয়া ই বিশ্বৰ ভিতৰত আটাইতকৈ লংগেষ্ট আৰু আটাইতকৈ হাৱেষ্ট এল্টিটিউডত থকা টানেল হ'ব। হাৱেষ্ট এল্টিটিউড মানে কি হ'ল, সাগৰ পৃষ্ঠৰ পৰা ইমান ঔষধ কৰিছে, তেনেকুৱা যদি আমাৰ চোৱা যায় আমাৰ এই হিমালয়ত এইখন কৰিব আমাৰ চিংকুলা টানেল। এইটো বিশ্বৰ ভিতৰত আটাইতকৈ হাৱেষ্ট টানেল এল্টিটিউডত থকা টানেল হ'ব আৰু হাৱেষ্ট লংগেষ্ট টানেলো হ'ব বিশ্বৰ ভিতৰত। কেতিয়া হ'ব? আমাৰ 2025-ত। এতিয়া এষ্টিমেট কৰা গৈছে 2025-ত। তাৰপিছত চিংকুলা টানেলটোৰ কথা বিষয়ে যদি অলপ জনা যায়, এইটো আমাৰ কি কৰিব, জাস্কাৰ ভেলী, এইটো পৰা লাডাখত আছে জাস্কাৰ ভেলী, আৰু তাৰ পৰা আমাৰ লেহুৱেল ভেলী হিমাচল প্ৰদেশত হ'ব। আৰু এইটো হোৱাৰ লগে লগে হিমাচল প্ৰদেশ আৰু লেহ এণ্ড লাডাখৰ মাজত ধুনীয়া এটা সংযোগ স্থাপন হ'ব। গতিকে এইটো হাইৱেৰ লগতে কানেক্ট হ'ব, হাইৱেৰ লগত ডাইৰেক্ট যাব। আৰু এইটো প্ৰত্যেক ৱেডাৰৰ কাৰণে এইটো চুইটেবল হ'ব। কাৰণ চাব, ইয়াতে আমাৰ টানেলবিলাক যেতিয়া পাছবিলাক যেতিয়া বেছি ঠাণ্ডা পৰে তেতিয়া বৰফ জমা হয়। সেইটো আমাৰ কি কৰিব, ইফালৰ পৰা ইফালে যোৱাটো অলপ কঠিন হয়। কিন্তু এইটো এনেকুৱা হ'ব যে ঠাণ্ডাৰ দিনতো ইয়াত একো অসুবিধা নহ'ব। টানেল যিহেতু আমাৰ এনেকৈ মাজেৰে যাব, ভিতৰেৰে যাব, গতিকে ইয়াত বৰফ জমা হোৱাৰ বিশেষ একো প্ৰভাৱ নপৰিব চাগে। নেক্সট আহক, আমাৰ জানিব লাগিব এইটো বনাব BRO, বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন সম্পৰ্কে অলপ জানি থোৱাটো ভাল হ'ব। এইটো কেতিয়া স্থাপন কৰিছিল? 1960 চনত, যেতিয়া আমাৰ জৱাহৰলাল নেহৰু প্ৰথম প্ৰধানমন্ত্ৰী আছিলে, জৱাহৰলাল নেহৰু, তেখেতৰ দিনতে এইটো এষ্টাব্লিছ কৰিছিলে। আৰু ইয়াৰ কাম সাধাৰণতে আমাৰ কি হ'ল, নৰ্থাৰ্ণ এৰিয়া বা নৰ্থ ইষ্ট এৰিয়াত বৰ্ডাৰৰ লগত, যেতিয়া আমাৰ ভাৰতৰ বৰ্ডাৰৰ কাষত ৰাস্তা হওক নাইবা এনেকুৱা ডিফেন্স ৰিলেটেড কিছুমান কনষ্ট্ৰাকশ্যন কৰে আৰু। গতিকে ই যদিও কনষ্ট্ৰাকশ্যনৰ লগত জড়িত, তথাপিতো ই কিন্তু মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত কাম কৰে। গতিকে এইটো মনত ৰাখিব, এইটো কনফিউজন হ'ব পাৰে। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনছ, যিহেতু ৰোডছৰ কথা আহি গ'ল, গতিকে আমাৰ বেলেগ মিনিষ্ট্ৰীৰ কথা চিন্তা আহিব পাৰে। গতিকে আমাৰ এইটো ভাবি ল'ব যে মিনিষ্ট্ৰী অফ ডিফেন্স, এইটো জানি থ'লে সুবিধা হ'ব। তো ভিডিঅ'টো আছিলে এইখিনিয়ে। শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।